1 2 3 ইয়াত গাঁত খানি আছো গাঁত খানি কি ওলাব নাজানো দেই গাঁতটো কি ওলাব নাজানো চাই লওক ফাইনেলি খানি মাটিখিনি পুৰা ওপৰলে দি মেলি মালটো ওলাই গৈছে আমাৰ 40 টকীয়া মাল ইয়াৰ আছে ঢকুৱাৰ তলত আছে ঢকুৱাও টিপাল দি থোৱা আছে ন খান পুৰা কেতিয়া পঠিছিলে কিমান দিন হ'ল কয় আকৌ এফালে চা 3 মাহ হ'ল কিমান এইটো মালিক হয় দেই হা 3 মাহ হ'ল না মালিকটো এইটোহে মেইন মালিক এইয়া চাওক এইয়া হৈছে তামোল ওলাই গ'ল ফাইনেলি তামোল ওলাই গ'ল বহুত কষ্টৰ ফলত ইমান দ এইটো কিমান হ'ব 2 ফুট মান হ'ব ন খনাটো 2 ফুট মান আছে না এইটো 3 ফুট মান আছে এই নহয় এইডোখৰ ওপৰডোখৰ 2.5 ফুট মান হ'ব এইডোখৰ 2.5 ফুট খনাৰ পিছত ওলাইছে এইখিনি তামোল আগতে পৰি থোৱা আছে 2-3 মাহ আগত 40,000 টকা মাল ইয়াত সোমাই থোৱা আছে কোনে বিশ্বাস কৰিব 40,000 টকা আছে বুলি মাৰ তামোল বাপৰে হেভি তামোল মজা দেখোন চাইকেল চলাই ভিডিঅ' বনাবলৈ মজা লাগে দেখোন পেডেল মাৰি মজা লাগিছে দেখোন চলাবলৈ ভিডিঅ' কেনেকুৱা লাগিছে এইডোখৰ বগা হেৰি খাদী কাপোৰ খাদী পেনো মেচিনত বনাই লৈছোঁ মজা লাগে দেই চাইকেল চলাই নেমু চৰবত Oh no! Gapada sa gapada pada pada. Bang. আজি মানে আমাৰ দলঙৰ পাৰ্টি খানা এইজন মোৰ বহুত ডাঙৰ ছাবস্ক্ৰাইবাৰ হয় বহুত মানে চবতে কমেণ্ট কৰে পুলিন শইকীয়া পুলিন কছাই বুলি আছে নে কছাই বুলি আছে পাবই কমেণ্টত পুৰা খানা আয়োজন হৈ আছে এইফালেতো দলং বনোৱা হৈ আছে ৰাইজ আমাৰ চাওক ৰাইজ শাক পাচলি কাটি আছে মাংসৰ লগত দিবৰ কাৰণে এইফালে মাংস কটা হৈ আছে আৰু এইফালে চাউল বইল হৈ আছে চাউল বইল মানে ভাতটোৰ কাৰণে ওলাইছো নাই হেল্ল' গাইজ আজি গাঁৱৰ ৰাইজে বনাইছে দলং বনাই আছে এইফালে খানা হৈ আছে পুৰা চাই থাকক খাই দেখাম কেনেকুৱা হয় দলংখন মানে বনাই হৈ গ'ল খানা বনোৱা দেখুৱাই আছিলো খানা হৈ গ'ল ৰেডি হৈ গ'ল ভাত বিলাই আছে তো ভাতটো খাব লাগে এই খালি নেকি থামনেল এটা দি পুৰা হাত চাত দে আকৌ এইয়া মাংস পৰি গৈছে ইয়াত মাংস আৰু ভাত ৰাইজৰ লগত খাইছো ভাল লাগিছে বহুত দিনৰ মূৰত ৰাইজৰ লগত খাইছো মাংস এনেকৈ খাই চাওঁচোন কেনেকুৱা লাগে মাংস মজা ঘটিটোক চিনি পাইছোন কেনেকুৱা লাগিছে ঠিক আছে টেঙা এখন কি জোল খা হৈ গ'ল খালি পাত খালি বহুত টেষ্টি লাগিলে ৰাজহুৱাৰ মাজত খালে টেষ্টিটো বেছি লাগে হয় নহয় কওক পুৰা নাম্বাৰ 1
ভাল লাগে বহুত ভাল লাগিছে। বহুত ভাল লাগিছে ৰাজহুৱা মাজত খালে বহুত মজা লাগে খানাটো